নমস্কাৰ, ওয়েলকাম, স্বাগতম মোৰ আজিৰ নতুন এটা ভিডিঅ'লৈ। আশা কৰিছোঁ সকলোৰে ভাল, মোৰতো ভালেই দিয়কচোন। আজি আৰু ওলাই দিলোঁ, কেইদিনমান হ'ল, অলপমান গেপ এটা পৰিলে, তথাপি আপোনালোকে এডজাষ্ট কৰিব বুলি মোৰ আশা এটা। গতিকে যি নহওক, আজি যাম আমি ডিফুলৈকে। গতিকে অকণমান ৰাস্তাতে আমি ভিডিঅ' বনাই যাবলৈ চেষ্টা কৰিম। ব্লগিংটো আজি ষ্টাৰ্ট কৰিম আকৌ। আজিৰ পৰা আৰু পাৰিলে ৰেগুলাৰ কৰিম, কাৰণ কিয় ঘৰত যাম। চ' চাই থাকক আজিৰ ভিডিঅ'টো। মোৰ লগত যাব এয়া আমাৰ চক্ৰদা আৰু ৰামজিত ব্ৰহ্ম যাব। গতিকে ডিফুলৈকে গৈ আছোঁ, চাই থাকক। এয়া আমাৰ মেডিকেল কেম্পাছ, এয়া কোৱাৰ্টাৰবিলাক। ইয়াতে কোৱাৰ্টাৰকেইটাৰ কিছুমান অলপমান জৰা জীৰ্ণ অৱস্থা আছিলে, এয়া মেৰামতিৰ কাম চলি আছে। আজি ৰ'দটো অলপমান বেয়াকৈ ওলাইছে, অক্টোবৰ মাহ পৰিছে, কিন্তু ৰ'দ মানে গৰমটো কমা নাই। বৰ্তমান আমি আছোঁ ইয়াত গেটৰ পৰা সন্মুখত ওলাই আহিছোঁ। কাৰখন লৈ আহি আছে লগৰীয়াজন। আজি গৰমটো মানে বহুত, এয়া কি আছে, অসমীয়া মাহ পৰিছে চাগে আহিন, কাতি মাহ পৰিব আৰু। গতিকে এইটো মাহত ইমানখিনি গৰম হয়তো মই আগত অনুভৱ কৰা নাছিলোঁ। এইবাৰ হয়তো কিবা লকডাউনৰ কাৰণে অলপমান ইম্বেলেঞ্চ হৈছে নেকি বা জলবায়ুটো, সেইকাৰণে গৰমটো বহুত বেছি। এয়াটো অক্টোবৰ মাহ চলি আছে, মই ইয়াত পূজা ছিজন চলিছে। কয় কথাতে কি পূজা কথাতে কয় বোলে শৰৎ ঋতুটো চবতছে বেষ্ট ঋতু হয় বছৰটোৰ, কিন্তু এইবাৰ তেনেকৈ কিবা অনুভৱ হোৱা নাই আগৰ নিচিনাকৈ। কি কাৰণ মই বুজা নাই, নে আপোনালোকৰ হৈছে মই নাজানো, জনাব কমেণ্ট বক্সত। সেয়া চাওকচোন কেনেকৈ ঘামিছে। চ' লগৰীয়াজন আহিলে আমি ওলাই যাম, চাই থাকিব ব্লগটো শেষলৈকে। ৰাস্তাত মানে কি হ'ল, টোপনি আহিলে মোৰ। মোটামুটি লামডিঙৰ পৰা টোপনি আহি গ'ল। ইয়াতে ডিফু আহি মেডিকেল কলেজৰ সন্মুখত সাৰ পালোঁ। এয়া বৰ্তমান আমি ডিফুত আছোঁ। এইখন এইফালে আপোনাৰ ডিফু চিভিল হস্পিটেল। কিন্তু বৰ্তমান ক'ভিড কেয়াৰ হিচাপে এখন চলি আছে। এই ক'ভিড পেচেণ্টবিলাক ইয়াতে ৰখা আছে। অলৰেডি ময়ো ইয়াতে পজিটিভ হওঁতে ইয়াতে থাকি গৈছোঁ। এইখন হস্পিটেলখন মই আপোনালোকক দেখাই আছোঁ। এইপিনে হৈ সৌ আগতেই ক'ভিড কেয়াৰখন, মানে ডিফু চিভিল হস্পিটেলখন। ৰেষ্ট্ৰিকশ্যন আছে, চ' ভিতৰলৈ যাব নোৱাৰিম। গতিকে এইখনে আছিলে ভিতৰত ডিফু চিভিল হস্পিটেল। ইয়ালৈ অহা মেইন কাৰণটো হৈছে এইটোৱে মেইন মালটো। এইটো আমাৰ অফিচত মানে কি আমাৰ ডিউটিত ব্যৱহাৰ হোৱা মোবাইলটো, লোকেশ্যন মোবাইল বুলি কওঁ যিটোক। গতিকে এইটো পঠোৱা হৈছিল ভাল কৰিবৰ কাৰণে। এই কেমেৰাটোৰ লগত যে জইন হৈ আছে এই গ্লাছখন দীঘলকৈ, তাতে ভাঙিছিলে। আৰু মেইন প্ৰব্লেম আছিলে কি, নেটৱৰ্ক নাপায় মোবাইলটোৰ, ফোন কৰিব নোৱাৰি, সেইখিনিয়ে প্ৰব্লেম আছিলে। এতিয়া অন কৰি চেক কৰি চালেহে গম পাম আৰু কিমানখিনি ভাল হৈছে। যিহেতু বস্তুটো মোক হেণ্ড অভাৰ কৰি দিলে, চ' ইয়াতে এটা ছিগনেচাৰ মাৰিব লাগিব আৰু বস্তুটো লৈ আমি ইয়াত যামগৈ। ইয়াৰ পৰা তো কাম আমাৰ হৈ গ'ল। মোবাইলটো নিবলৈ আহিছিলোঁ আচলতে, সেই মোবাইলটো মানে বেয়া হৈ আছিলে। এইটো দিয়া মোটামুটি একমাহমানেই হ'ল, বহুত লেট কৰি দিলে। আজি পালোঁ, চ' মোবাইলটো লোৱা হ'ল। আজি শুক্ৰবাৰ, দেখি পাই আছোঁ কিবা ৰাস্তাবিলাকত এনেই ভিৰ নাই। সাধাৰণতে ডিফুত এনেই অলপমান ভিৰ থাকে, কিন্তু আজি ইমান মানুহ এটা দেখা নাই। এয়া হ'ল ডিফুৰ ৰাস্তা, একদম খালী খালী হৈ আছে ৰাস্তা পদূলি। আজি ৰবিবাৰো নহয়, কি কাৰণত ক'ব পৰা নাই।
আচল জামটো মানে ইয়াতেহে, তাত মানে মেডিকেলৰ সন্মুখত নাই, মানুহৰ ভিৰ, ইয়াতেহে ভিৰটো আচল। এইটো দলং বনাই আছে, এইটো দলং পাৰ হোৱাৰ লগে লগে তাই টাউন পাই যাব। বৰ্তমান আমি লামডিঙত আছোঁ, ডিপু হৈ আহিলোঁ এয়াৰ ফৰেষ্টৰ মাজে মাজে। এতিয়া ভোক লাগিছিল অলপমান, কিবা পৰঠা চৰঠা খাই দিলোঁ, দুপৰীয়া ভাত খোৱা হোৱা নাই, ৰাতিপুৱাটো ভাত খাবলৈ আহিলোঁ, কিন্তু আহোঁতে এতিয়া ডিপুৰ পৰা ঘূৰি ৰিটাৰ্ণ হওঁতে 4:30 চব ভোক লাগিছে। এতিয়া পৰঠা খাবলৈ ইয়াতে দোকানত সোমাইছিলোঁ, অলপমান ওলাই গ'লে হাইৰডটো আমি পাই যাম। চ' তাৰ পৰা আকৌ অলপমান আগত গৈ ফটো শ্বুট হ'ব, চাই থাকক। চ' এতিয়াতো ডিফুৰ পৰা আমি ৰিটাৰ্ণ হৈ আছোঁ। যাওঁতে অলপমান ব্যস্ত আছিলোঁ কাৰণে যাওঁতে মানে কি ভিডিঅ' ইমান ঘূৰি আহোঁতেহে অলপ সময়টো মিলাইছোঁ। এতিয়া এই ৰাস্তাটো হৈছে আপোনাৰ নগাঁৱৰ পৰা শিলচৰ হাফলং যোৱা ৰাস্তা, ওপৰত চাগে দেখি পাইছে। চ' এতিয়া আমি ৰিটাৰ্ণ হৈ আছোঁ, বেলি ডুবিব আৰু। চ' তাত আমি লামডিঙত ৰেষ্টুৰেণ্টত সোমাইছিলোঁ, ৰেষ্টুৰেণ্ট মানে এখন হোটেল আছিল, তাতে সোমালোঁ, খাবৰ কাৰণে ভোক লাগিছিলে। এতিয়া আমাৰ চকদা যে আছিলে আমাৰ লগত, তেখেত এখন গাড়ীত আহি আছে। চ' আমি অলপমান আগুৱাই আহিলোঁ। বৰ্তমান এইখিনি হোজাই ডিষ্ট্ৰিক্ট, আগত নগাঁও ডিষ্ট্ৰিক্ট আছিলে, কাৰণ কি হোজাই নতুনকৈ জিলা ঘোষিত হ'ল। চ' এইখিনি হোজাই ডিষ্ট্ৰিক্টত পৰে। গতিকে চাওক চাৰিওফালে সেউজীয়া সেউজীয়া এটা সুন্দৰ মনোমোহা পৰিৱেশ। গতিকে যিখিনি পাৰিছোঁ আজিৰ ব্লগটো মই সাঙুৰিব চেষ্টা কৰিছোঁ। অলপকৈ আগুৱাই আগুৱাই আহি আছোঁ। এতিয়ালৈকে আমি লংকা পাম হ'ব আৰু মোটামুটি লামডিং পাৰ হৈ আহি লামডিং লংকাৰ মাজত আছোঁ। এইখিনি একজেক্ট জেগাখিনিৰ নামটো নাজানিম। লংকা হৈ হোজাইলৈকে যাব লাগিব, আকৌ হোজাইৰ পৰা আমি সোমাই যাম। এয়া আপোনাৰ লংকা আৰু লামডিঙৰ মাজত আমি বৰ্তমান অৱস্থান কৰিছোঁ। কি সুন্দৰ এখন ব্ৰিজ, ঠিক আছে চাই থাকক। চ' ফাইনেলি আহি পালোঁ এই ৰুম, ইয়াত ডংকা মোকাম। গতিকে গৈছিলোঁতো একেলগে আমি গোটেইকেইটাই, চকৰদা গৈছিলে, মই গৈছিলোঁ, ব্ৰহ্ম গৈছিলে, কিন্তু কিছুমান বিশেষ মানুহ আছিলে আমাৰ কাষত, সেইকাৰণে চাগে গমেই নাপালে মই কি গাড়ীত গ'লোঁ, বাইকত গৈছোঁ নে কাৰত গৈছোঁ, গম পাইছে ক্লাছত চাগে। যি নহওক, সেইকাৰণে মানুহখিনি বেছি মই আজি সাঙুৰি লোৱা নাই মোৰ ভিডিঅ'টোত। চ' এই আছিল আজিৰ ভিডিঅ'টো, শ্বৰ্ট এণ্ড চিম্পল। আজিৰ কাৰ্যসূচীও এইখিনিতে সামৰণি। চ' লগ পাম নেক্সট এটা ভিডিঅ'ত। Till then, bye bye.